এই গোটেই হাবি দেখোন, গোটেই হাবি আছে দেখোন। অলপ সময় পিছত কাৰ্বি আংলঙৰ জংঘলত এইখিনি পুৰা জংঘলৰ মাজত হয় কাৰ্বি আংলঙৰ। Hello, hello. Mic testing, mic testing. Hello. 1 1 2 2 3 3. Hell. এইবিলাক আছে আমাৰ স্কুলীয়া ল'ৰা ছোৱালী পুৰা ফ্লেগ লৈ ৰেলী কৰি গৈ আছে। তো গাইজ গুড মৰ্ণিং, আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে 15 আগষ্ট এণ্ড দেয়াৰ ফৰ হেপী ইণ্ডিপেণ্ডেন্স ডে টু এভৰি ওৱান। আৰু আমি আজি গৈ আছোঁ আমাৰ খোলাঙা চাৰিআলি দোকানী সন্থা এটা ধুনীয়া জেগালৈ খানা খাবলৈ, লগতে ৰাইড কৰিবলৈ। কি হ'লে ব্ৰইলাৰটো? অঁ লগ নহ'লে। আমি এতিয়া পাইছোঁহি আমাৰ মৰিগাঁও জিলাৰ সেই বিখ্যাত দলংখন, ভকতগাঁও দলং, যিখন দলং নেকি আপোনাৰ ব্ৰিটিছৰ দিনতে বনোৱা আৰু বহুত ঠেক, এখন গাড়ীহে যায় যেন তেনে। আৰু ইমান দিনৰ পৰা এখন মানে বনাই হোৱা নাই, সেইখন বনাই আছে কিন্তু বনাই হোৱা নাই। কেতিয়া হ'ব এইটো ঈশ্বৰে জানিব, আমি নাজানো। বন্দে মাতৰম। চ' 15 আগষ্টৰ দিনা ওলাই আহি ভাল লাগে বহুত, কাৰণ সকলোফালেই আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা দেখিবলৈ পোৱা যায়, নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া। সকলোৰে ঘৰে ঘৰে, ঘৰৰ ওপৰে বা ঘৰৰ পদূলিৰ মুখে আৰু গাড়ীটো আছে, গাড়ীয়ে বাইকে লগতে হাতে দেখা যায় কেৱল নেশ্যনেল ফ্লেগ। কিন্তু এটা কথা বেয়া লাগে যে আজি 15 আগষ্টৰ দিনটো পাৰ হোৱাৰ পিছতে এই ফ্লেগবিলাকৰ সন্মানটো কমি যায়গৈ, য'ত ত'ত পেলায় মানুহে বা এই ফ্লেগবিলাকৰ ওপৰেদি খোজকাঢ়ি যায়। তেনেকুৱা ধৰণৰ হ'লে বেয়া দেখি। গতিকে আমাৰ ৰাইজক অনুৰোধ জনাওঁ যে আজিৰ দিনটো পাৰ হোৱাৰ পিছতো যাতে ফ্লেগবিলাক তেনেকুৱা ধৰণৰ গতি নকৰে। ব'লা। তোমাৰ কি নামটো কি আছিল তোমাৰ? নামটো কি আছিল তোমাৰ? চিৰাজ। অঁ চিৰাজ, ব'লা। ৰাজা पेट्रोल भरा लेते हैं क्या? बेटा किस्मत जबर है तुम्हारी, मुफ्त में बढ़ रहा है पेट्रोल, ले लो। 200 আমাৰ গাড়ীখনে বহুত মাইলেজ দিয়েতো। আৰু আমি এতিয়া বৰ্তমান চৰ্টকাট দি আহি আছোঁ, মানে জাগীৰোড টাউন হৈ গ'লে বহুত লেট হৈ যাব আৰু তাত ট্ৰেফিক বহুত ন, মানে দলং বনাই আছে যিহেতুকে, গতিকে আমি চৰ্টকাট দি আহি আছোঁ। আৰু আমি অতি সোনকালে পামগৈ নেশ্যনেল হাইৱে 27। এই গাঁৱৰ মাজে আহি আছোঁ, ধুনীয়া ধাননি পথাৰ। এখন ধুনীয়া একদম ৰেলৰ দলং পালোহি আমি। এই ৰাস্তা বহুত বেয়া, ভালকৈ অঁ আচ্ছা মনত পৰিছে, আমি এইটো ৰাস্তাৰে গ'লে ক'ত পামগৈ জানো ৰাস্তা? আমি পামগৈ দেওশাল শিৱ থান। এই পামগৈ এতিয়া দেওশাল, এইখন আছে দেওশাল শিৱ থান। আহক। আৰু এইফালে আমাৰ আগত আৰু এজন সদস্য গৈ আছে, খোলাঙা চাৰিআলিৰ দোকানী। তেওঁ লৈ গৈ আছে এই অৱস্থাত চৰু হাৰি খৰি ইত্যাদি, কাৰণ আমি যিহেতু তাত বনাই খামগৈ মাংস ভাত। বাপৰে বাপ, হিৰক বাপৰে বাপ। আৰু এতিয়া আমি আমচৈ যোৱা, মানে আমচৈ শিৱকুণ্ড যোৱা যিটো জংঘলীয়া ৰাস্তা, সেইটো পাই গ'লোঁ। এইটো ৰাস্তাত আহি কিবা এটা মজা লাগে, দুইফালে ধুনীয়া সেউজীয়া গছ গছনি, ধুনীয়া ঠাণ্ডা হাৱা লাগে। আৰু মোৰ পিছ চেকাটো পাম কমি গৈছেগৈ, কিবা লিক হৈ ল'ল না কি ওলাল নাজানো। বস্তা গিৰ গয়া হে, हमारा बस्ता गिर गया है, फिर से बांध लो। ঐ এফালে হাতী আহে দেই, ভালকৈ সাৱধান। বাপৰে বাপ, এই বেলেগ দেখোন চাৰ্কাছ, ক'ৰ পৰা আহিলা? এই বাপৰে বাপ, বঢ়িয়া। আৰু এই আমচৈ চাহ বাগিচাৰ পাৰে এখন আছে আমচৈ গাঁও, আমচৈ ভিলেজ, এখন সুন্দৰ ভিলেজ। আৰু মই আগত গুচি আহিলোঁ অলপ এডভান্সকৈ, কাৰণ মই লিকটো পাতিবই লাগিব, নহ'লে ওপৰলৈ উঠিব নোৱাৰিম, পাহাৰৰ ওপৰলৈ অসুবিধা হ'ব। সিহঁতে পিছত বজাৰ কৰি আছে, মই আগত লিকটো পাতি লওঁগৈ, যদিহে দোকান পাওঁ। আৰু যদি দোকান নাপাওঁ তেন্তে বাইকখনে আজি বহুত কষ্ট পাব, বেয়া লাগিব বহুত। এটা লিক পাতে নেকি ইয়াত? লিক পাতে? এই মোৰ চেকাটো লিক হ'ল, দিচোন প্লিজ। ইয়াৰ পৰা লাইনা বৈ আহিছে ৰাইডাৰসকল। জয় হিন্দ। এই লাহে
আমি ইয়াত নাখাওঁ, ওপৰত যামগৈ। বৰষুণ নহয় আজি, ইয়াত মানুহো বহুত ভিৰ মানে, বনোৱা জেগা নহ'ব, গতিকে আমি ওপৰত যামগৈ, ধুনীয়া এটা ৱাটাৰফলত বনাই খামগৈ। এই ৰাস্তা বহুত বেয়া হৈ গ'ল আগতকৈ। আগতে এই ৰাস্তা মজা আছিলে, কিন্তু এতিয়া এইবিলাক চব গছ চছো পৰি আছে, লগতে এইবিলাক খালা খাপা হৈ গ'লগৈ। আৰু আজি মানুহ বহুত, ৰাইডাৰ বহুত, গাড়ী বহুত, গতিকে অলপ ভালকৈ চলাব লাগিব সাৱধানে, নহ'লে ইঞ্জাম বহুত বুঢ়া হৈ চাকটা আহে। আমাৰ ইয়াৰ ভাইসকল খোজকাঢ়ি আহি আছে, এওঁলোকে কিন্তু ৰিয়েল কাম কৰিছে দেই, খোজকাঢ়ি আহি আছে। মজা মজা, বঢ়িয়া বঢ়িয়া। তো এইটো এটা স্পট হয়, ইয়াতে খাব পাৰি, ইয়াত আমি নাখাওঁ। আৰু এইফালেও যাব পাৰি, এইফালেও আমি নাযাওঁ। আজি পাৰ্টি আজি, বহুত পাৰ্টি, ৰাস্তা পাৰে পাৰ্টি, শিৱকুণ্ডতো অগণন পাৰ্টি, লোকেল লোকাৰণ্য। আৰু আমি য'লৈ এতিয়া গৈ আছোঁ তাতো হয়তো বহুত মানুহ হ'ব, দেখা যাওক বাৰু কি হয়। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। আমাৰ লগৰকেইটা অহা নাই এতিয়াও, কি ক'বা সিহঁতৰ বিষয়ে, কিয় অহা নাই ইহঁতে? সিহঁতে মানে বাটটো অলপ ভুল হেৰাইছে বোলে। ইতিমধ্যে আহি আছে তথাপিও অলপ সময় পিছত অলপ সময় পিছত। অঁ, এইটো হ'ল দাসদা ডাইলগ আমাৰ। একচুৱেলি আমাৰ যোৱা কথা আছিলে ককলাৰ ৱাটাৰফল, কিন্তু ককলাৰ ৱাটাৰফলটো অকণমান দূৰ হ'ব, বেছি দূৰ নহয় তথাপিও। আৰু বৰষুণটো আহি আছে মানে, ঠিক নাই, বৰষুণ পৰিলে আকৌ বনোৱা দিগদাৰ হ'ব। আৰু সেইকাৰণে আমি ভাবিছোঁ যে ওচৰতে এটা ৱাটাৰফল আছে, অলপ গৈয়ে পাম। বৰগাঁও নে বৰঘাট আছিলে, লাংচেটক ৱাটাৰফল বুলি কয়। মোৰ আগৰ এটা ভিডিঅ' আছে বাৰু, তাৰ আছে, আপোনালোকে চাই ল'ব পাৰিব। সেই তাতেই খামগৈ বুলি ভাবিছোঁ বনাই পেলাই। তাতো চাগে মানুহৰ ভিৰ বহুত হ'বহে, তথাপিও দেখা যাক কি হয়। এইবিলাক চোৱা, পাহাৰৰ ওপৰত চাংঘৰ, মজা লাগে। এই ইফালৰ পৰিৱেশটোৱে মানে বঢ়িয়া লাগে। আমি এতিয়া ৱাটাৰফলটো পাম আৰু এইফালে চাওক কি ধুনীয়া দৃশ্য, চাহ বাগানৰ দৃশ্য। গোটেই চাহ গছবিলাক ইমান ধুনীয়াকৈ মানে ষ্টাইল কৰি মানে ৰোৱা আছে নহয়, মজা লাগে। তো এইখিনি হৈছে আপোনাৰ বৰগাঁও চাৰিআলি, এইটো মানে তিনিআলি হয়, বৰগাঁও তিনিআলি। তো ইয়াৰ পৰা আমি যাব লাগিব এই চাইডে। বহুত মানুহেৰে বাবা, তো খাওঁতো কাহা খাওঁ খানা, ইয়াতো বহুত মানুহে, বহুত লোক হে यहाँ। তো আমি যে কৈছিলোঁ লাংচেটক ৱাটাৰফল এইখিনিতে আছে, কিন্তু ইয়াতে ৰাইডাৰ্ছ বহুত ইয়াতে। তো এইটোৱে হৈছে আপোনাৰ লাংচেটক ৱাটাৰফল। অঁ, এইটো মানুহ বহুত, এই মানুহ বহুতচোন, জেগা হ'ব না? জেগা হ'ব। তো ইয়াতে জেগা নাই, আমি এতিয়া আগলৈ গৈ আছোঁ। আমাৰ যিটো ককলাৰ ৱাটাৰফল, জেগা নাপালোঁ। ঐ বল বল বল, ঐ তাতো জেগা পোৱা আশা নাইহে নেকি, ঠিক নাই আৰু। যাবা আগলৈ যাবা, যোৱা। এইখন হৈছে আপোনাৰ বৰগাঁও বজাৰ, বৰগাঁও মাৰ্কেট। এইফালে ঐ এইখিনিতে আহক আৰু ৰাস্তা ভুলহে হ'ব। বাইকখন চলালে ধুনীয়া ঠাণ্ডা লাগি যায়, শীতল বতাহ। আৰু ৰাস্তা বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু ৰাস্তাটো বহুত ভাল। এইফালে আগৰটোহে বেয়া আছিলে, জেগাটো ভাল হ'ব যেনে অনুভৱ কৰিছোঁ, যিহেতু ৰাস্তাটোও ভাল। আৰু মই ভাবিছোঁ তাত যদি আমি জেগা নাপাওঁ, এনেকুৱা ৰাস্তা কাষতে অকণমান বনাই পেলাই খাই দিম মানে, কাৰণ সময় নাইতো আৰু, দেৰি হৈ গৈ আছে। এখন সৰু গাঁও, ধুনীয়া গাঁও, ভাল লাগিছে। এইখিনিৰ পৰাই এইফালে এইটো ৰাস্তা আছে। মানুহ ইয়াতো বহুত, মানুহচোন ইয়াতো বহুত। ইয়াতে খানা ক'বা না, মানুহটো এনে থাকিবই চবতে আজি। তো ইফালে এতিয়া ক'লৈ যায় আমি নাজানো, আমি আগতে ইয়াতে বনাব লাগিব, বনাই কৰি খাব লাগিব। এই বহুত পিছল ৰাস্তা আছে, সাৱধান। এই বাপৰে এইফালে বাইক যায়নে? বাইক যায়নে আগত? নাযায় ন? তোমালোকে ক'ত ঘূৰি ফুৰিছোঁ হাবিয়ে জংঘলে, কাম নাই আৰু। খালি এই সাধাৰণ মানে মাংস ভাতকেইটা খাবৰ কাৰণে এই হাবি জংঘলত আহিবা কি দৰকাৰ। মই এতিয়া হাবিৰ মাজেৰে বাইক লৈ যাম, বহুত সাৱধানে চলাব লাগিব, নহ'লে ডেঞ্জাৰ হৈ যাব পাৰে। এই গোটেই হাবি দেখোন, গোটেই হাবি আছে দেখোন। যাব বহুত পিছল ৰাস্তা ৰে বাবা, সাৱধান, শ্লিপাৰী হয় বহুত। নাযায় আৰু বাইক নাযায়, ইয়াতে খাম বুজিছা। আৰু বাইক নাযাব, এইখিনি অসুবিধা হ'ব, উঠাব দিগদাৰ হ'ব পিছত।
আপোনাৰ ককলাৰ ষ্ট্ৰীম মানে এটা নদী নহয়, এটা নিজৰা টাইপৰ হয় এইটো। ৱাটাৰফল আগত আছে নিশ্চয়, আগলৈ গৈ আছোঁ। বঢ়িয়া জেগা এটা আছে আগত, ব'ল। আমি বাইক এখন লগ কৰিলি, বাইক লগ কৰিলি হয় নেকি? মই বাৰু লৈ আহিম চাবিটো। আহি আগত জেগা আছে, ব'ল। সেইখিনি এটা ৰৈ আছে। বহুত সময়ৰ মূৰত পাইছোঁ তাকো এটা সুন্দৰ জেগা, শান্তিৰ জেগা, য'ত কোনো নাই, আছে কেৱল আমাৰ পাৰ্টিটোহে। গতিকে আমি এতিয়া গৈ আছোঁ সেই জেগালৈ, আৰু সেই জেগাটো হৈছে এই জেগাটো। চাওক সুন্দৰ। ইয়াতে আমি চৰু শাৰী ধুনীয়াকৈ সজাই পৰাই আহিছে। চৰু শাৰী পাতি চৌকা টৌকা খান্দি। এই খৰিও আছে ইয়াতে, খৰি বহুত এইবিলাক। এই খৰি আকাল নাই মানে, খৰিয়ে দেখোন, খৰি আকাল নাই আৰু ইয়াতে। চৌকা আছে নে খানা? চৌকা খানা আছে নেকি? খাব লাগি গ'ল মানুহ। ঘামিছা বহুত ন? ল'ৰাটো বহুত কষ্ট কৰিছে আমাৰ ৰঞ্জন। খৰি হৈ যাব বিন্দাছ। এইটো হ'ল আজিৰ চৌকা, ডাঙৰ উধান। চৌটো কিন্তু বহুত সৰু, কিন্তু উধান বহুত ডাঙৰ আগতে। এই বঢ়িয়া। ইয়াতে গা ধুব মজা হ'ব। তামাচোন ধুৱাই চিকা চৌকা ভালকৈ জুই দে। এই ভাল নহয় আলমাৰিটো। এয়া মাংসৰ চৌকা। ইয়াত প্ৰথমতে ব্ৰইলাৰ বনোৱা হ'ব, তাত বনোৱা হ'ব গাহৰি। এয়া আছে ভাতৰ চৌকা, ভাত বনোৱা হ'ব। ইয়াত বৰ্তমান আমি সকলোৱে ইয়াত খালী গাড়ী আছোঁ, কাৰণ বহুত গৰম লাগিছে। আৰু ইয়াৰ পৰিৱেশটো চাওক, ধুনীয়া পৰিৱেশ। এই চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এইফালেও চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, জংঘল পূৰা। जंगल में मंगल आज हम करेंगे जंगल में मंगल यानी कि खाना, नॉट अदर थिंग्स, यू नो। এই ব্ৰইলাৰ আৰম্ভণি হৈ গ'ল। এই আজি ময়ে আৰম্ভণি হ'ব লাগিব আজি, দেখিছোঁ আমাৰ ইহঁতৰ কাম নাই। ইহঁতৰ একদম ব্ৰইলাৰ মাংস বনাই আছোঁ মই। যদি মই খাম আজি গাহৰিহে, এই বস্তুটোহে মই খাম বেছিকৈ। সুন্দৰ। এই বহুত খাইছোঁ। এই বস্তুটো খাব লাগে, এই বস্তুটো মজা। গাহৰি খৰিকাত দিয়া লাগিছে, খাই ভাল। গাহৰিত পৰি গ'ল আলু। এই ল'ৰাটো বহুত চালু, আৰু তাৰ ভায়েকৰ নাম কালু। মজা আছে বাৰু, সুন্দৰ ৰং আছে। এয়া আমাৰ গাহৰি হৈছেগৈ প্ৰায়। ব্ৰইলাৰটো হ'লেই আগতেই অলপ, মানে ব্ৰইলাৰখিনি ভাল নহ'ল বাৰু, তথাপিও হৈছেগৈ। আৰু আমাৰ খাব হ'ব এতিয়া। ভাতো হৈ গ'ল অলৰেডি, গতিকে আমি খাম আৰু এতিয়া। খোৱা বোৱাটো আমাৰ ষ্টাৰ্ট হ'ব লাগে। গাহৰি সিজিলে, আলু সিজিলে। গাহৰিটো কিন্তু বঢ়িয়া আছে দেই, ক'ব লাগিব। মানে দেখাত বঢ়িয়া আছে, খাই কেনেকুৱা লাগে সেইটো পিছত এটা কথা মই ক'ব বিচাৰিছোঁ। মই আপোনাৰ এইখিনি জেগা পৰে ৱেষ্ট কাৰ্বি আংলঙত। এইখিনি কয় বৰগাঁও বুলি কয়। বৰগাঁও যিখন বজাৰ, তাৰপৰা যদি আপুনি আমচৈ ফালৰ পৰা আহে, তেন্তে আপুনি সোমাই আহিব লাগিব লেফ্ট ছাইডে। বৰগাঁও বজাৰৰ পৰা আপুনি বাওঁহাতে সোমাই আহিব লাগিব। আৰু সোমাই আহিলে লিখা থাকিব মেপত ককলাৰ ৱাটাৰফল বুলি পেলাই, ককলাৰ পিকনিক স্পট কাম ৱাটাৰফল। তাতে আপোনালোকে আহিলে হৈ গ'ল মজাকৈ। অলপ খোজকাঢ়ি আহিব লাগে বাৰু মেইন জেগালৈ, কিন্তু বঢ়িয়া জেগা, আল্টিমেট জেগা। আমাৰ খোৱা বোৱাৰ সময়, আমাৰ ভাত পানী হৈ গ'ল পূৰা। এয়া আমাৰ হেৰি বাচমতি না? বাচমতি নহয় নেকি? কিবা এটা চাউল আৰু ন? অঁ দে কিবা এটা চাউল আৰু এই গাহৰি মাংস। এইফালে হিৰক খাই আছে, ৰঞ্জন আমাৰ ৰঞ্জন আছে, আৰু ৰঞ্জন দা আছে। একেবাৰে ৰঞ্জন আৰু ৰঞ্জন একেলগে বহিছে। মিঠা আমাৰ আলু দা আছে। তাৰপৰা এইফালে আমাৰ দাস দা, আৰু এনেকৈ কৰি বহুত লাল আছে। এইফালে খালপতি এনেকৈ কৰি বহুত আছে, খাই আছে। আৰু চিৰাজ, দানা দা আৰু লাকি দা আছে। তো আমি এতিয়া খাবলৈ ওলাই আছোঁ ইয়াতে আমাৰ কাৰ্বি আংলঙৰ জংঘলত। এইখিনি একচুৱেলি পূৰা জংঘলৰ মাজত হয় কাৰ্বি আংলঙৰ। ইয়াত সকলোৱে আহি পোৱা নাই, আমি আজি প্ৰথম আহিলোঁ। আকৌ আমি আহিম, ঠাইখিনি বহুত বঢ়িয়া। হা তই আছ দে খালপতি, এইটো বিশাল ঠাইখিনি বহুত গৰম হয় মানে, একদম মজা, ধুনীয়া ভিউ। বৰষুণ দিছে এতিয়া, ভাগৰ লাগিছে বহুত। ঐ ক'ত লুকাম এতিয়া? চেল্টাৰ ক'ত? হুৱেৰ ইজ আৱাৰ চেল্টাৰ? ঐ সেই পৰিলে ধেইত চাল্লা, পৰিলে। খাই ভাল লাগিলে বঢ়িয়া। ঠাইখিনি অলপ গৰম আছিল আৰু বিশেষ একো নাই। বাকী ঠাইখিনি মজা, ধুনীয়া একদম জংঘলৰ মাজত এটা ধুনীয়া এখন নদী মানে কি হয়, বাই তাৰ মাজত। গতিকে
আমাৰ চব মানুহ আহি গ'ল তললৈ আমি এতিয়া গৈ আছোঁ ঘৰলৈ আজি ভিডিঅ' এইখিনি শেষ কৰিছোঁ ভাল লাগিলে একো নকৰিব ধন্যবাদ নমস্কাৰ জয় অসম বাই বাই অলপ কৈ দিয়ক অলপ সময় পিছত কৈ দিয়ক অলপ সময়ৰ পিছত আমি আকৌ লগ পাম অলপ বিৰতিৰ পিছত মানে আৰু প্ৰায় এসপ্তাহৰ পিছত আমি আকৌ লগ পাম হিৰক বাই 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 ধন্যবাদ থেংক ইউ